গৰু গৰু গোন্ধাইছে কৈছো নহয় ভিতৰে চিতৰে গোটেইখন এই ল'ৰাক আজি ক'ব লাগিব দেই এইটো শহাপহু কি কৰে কৰক হয় ভাবি দি থহকে নহলে ঘৰ বনাই থাকিবলৈ দিয়ক পৰহি পৰা এতিয়ালৈকে ঘৰটো বনাব পৰা নাই সিহঁতি সিদিনাকৈ অনা দিনাই বনাই ইফালে গোটেইখন একদম ইফালে গৈছে ইফালে সোমাইছেগে গোটেইখন গেলা গেলা গোন্ধাইছে ঘৰবোৰ ক'ত গ'ল বাৰু এইটো কলে গলি কিন্তু নাই মোৰ শহাপহুটো কলে গ'লগে বাৰু কি হ'ল ল'ৰা দেতা শহাপহুটো বিচাৰি পোৱা নাই নহয় কলে গ'ল জানো ক'ৰবাত সোমাই আছে সি লুকাই আছে বিচাৰিয়ে পোৱা নাই মই অথনিৰ পৰা মাতি আছো অহাও নাই এইটো শহাপহু কামোৰটো কৰক কৰিবি দেই ল'ৰা গোটেইখন ঘৰটো গেলা গেলা গোন্ধাইছে গোটেইখন মুতিছে হাগিছে মাৰে অতৰাই তত পোৱা নাই বাহিৰলৈ ওলাই যাবলৈও নিদিব বাপেৰটোক কিহবাই লৈ যায় বুলি ক'বলৈ গুচি যায়গে বুলি দেতা বনাম নহয় ঘৰটো পৰহিয়ে বনালোহেঁতেন বলিন্দা আকৌ সেইদিনা ৰাতি হ'ল কাৰণেহে ঘৰৰ ভিতৰত তেনেকে থবলগীয়া হ'ল একো নহয় ৰবা আজি বলিন্দা আহিম বুলি কৈছে নহয় আজি আমি বনামেই বলিন্দা মই মিলি পেলাই গোটেই ঘৰটো শনি চহৰটো আহিব নহয় আজি হৈ যাব বনাই ল'ৰা কলে গ'ল শহাপহুটো খাবলৈ দিব হ'ল নহয় যা গাজৰ দুটা মানে সেই শাকৰ পাত কেইখিলামান আছে সেইকেইটা হাতি দি দেগে যা ৰাতিপুৱাৰ পৰা ভোকতে আছে চাগে ৰাম ৰাম এতিয়া মানে তুমিও ক'ব নোৱাৰা হলা শহাপহুৰ লগত ইমান মৰম লগা পোৱালিটো কি জানেনো সেই